আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আমাৰ শিৱ মন্দিৰৰ পৰা। মানে আজি শিৱৰাত্ৰি, সেইবাবে সকলো ভক্তগণ আহিছে মন্দিৰ দৰ্শন কৰিবলৈ। ময়ো আহিলোঁ এগছ চাকি জ্বলাওঁ বুলি, সেইবাবে ময়ো চাকি লৈ ল'লোঁ। দেখিছেনে মানুহৰ কিমান ভিৰ। ময়ো এগছ চাকি লৈ লাহে লাহে মন্দিৰৰ ফালে আগবাঢ়ি এগছ চাকি জ্বলাই ল'লোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি এই শিৱৰাত্ৰিৰ দিনা সকলো ভক্তগণে আহি তেওঁলোকৰ মনৰ দুখবোৰ প্ৰকাশ কৰি এগছি বন্তি জ্বলাইছে, যাতে তেওঁলোকৰ জীৱনৰ পৰা দুখবোৰ নোহোৱা হৈ সুখবোৰ আহে। সেইবাবে আশা কৰোঁ ভগৱানে তেওঁলোকৰ যে মনোকামনাবোৰ পূৰণ কৰক। আৰু ময়ো লাহে লাহে ধুনীয়াকে ধূপ চাকি জ্বলাই মন্দিৰ ভাগ দৰ্শন কৰি ওলাই আহিলোঁ আৰু লগতে